ধুনীয়াকৈ সুন্দৰকৈ বেলুনেৰে একদম গেটখন সজাই পৰাই ৰাখিছে। তো ভিতৰলৈ নি আছোঁ আৰু এড্ৰেছটো থাকিব থিয়দা ড্ৰেছেছ। আৰু থিয়দা ড্ৰেছৰ পিছফালে মই বৰপেটা কুইলাবাগ কি জয়। আৰু এয়া চাওক ঠাণ্ডা বাহিৰত বহুত ঠাণ্ডা দিছে আৰু মই লৈছোঁ বাতি ঠাণ্ডা। যি কি নহওক, আজি মোক এজনী ছোৱালী মেছেঞ্জাৰত ফোন কৰিছিল আৰু কৈছে, দাদা মই এখন লেডিজ বিউটি পাৰ্লাৰ খুলিছোঁ, তো আপুনি আহিব লাগে। বোলে আচৰিত, লেডিজ বিউটি পাৰ্লাৰ মোৰ জেন্টছৰ কি কাম? তো তাইক ভালকৈ কথাখিনি শুনিলোঁ, শুনি গম পালোঁ যে সঁচাকৈ তাই এটা বহুত ভাল এটা উদ্দেশ্য লৈ বিউটি পাৰ্লাৰখন খুলিছে। কথাখিনি শুনি ভাল লাগিল তাই, আৰু আজি লৈ যাই আছোঁ আপোনালোকৰ তাইৰ ওচৰলৈ, কিছু কথা পাতিম তাইৰ লগত। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগতে আমাৰ মাজত আৰু আছে গোলাপৰ এখন ফুলাম কাম আছে। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ আইকে মীনাক্ষী বাইদেউ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. ভিতৰলৈ যাম। ইয়াতো মানুহ ঘৰ নহয়তো, যেতিয়া কলিং বেল বেছি আছে মই পোৱা নাই, কিন্তু কলিং বেল চিলিং বেল নাই। আৰু আমাৰ ল'ৰা মানুহৰ নিষেধ আছে ভিতৰত, অৰ্থাৎ পাৰ্মিশ্যন আছে। তো ভিতৰলৈ নি আছোঁ আপোনালোকক। মোৰ লগত আছে ITR মেম, ITR মেম আছে। আৰু মেম কওকচোন আপোনাৰ মানে ষ্টুডেণ্টৰ বিষয়ে কওক। ইমান সুন্দৰকৈ সজাই পৰাই তুলিছে যে ষ্টুডেণ্ট আপোনাৰ মানে কি, আপুনি যিখিনি শিকাইছে সেই সফলভাৱে কামবোৰ কৰিব পাৰিবনে? নিশ্চয় পাৰিব। আৰু তাই একচুৱেলি বহুত ডেডিকেটেড হয় মানে তেওঁৰ কামটোৰ প্ৰতি, আৰু ফাৰ্ষ্ট দিনাৰ পৰাই বহুত ইণ্টাৰেষ্টেড একচুৱেলি কামৰ প্ৰতি। আৰু যিবিলাক মানুহৰ কামৰ প্ৰতি ইণ্টাৰেষ্ট, সেইবিলাক মানুহেহে আগুৱাব পাৰিব। এনেধৰণৰ বহুত ষ্টুডেণ্ট আহে, কিন্তু তাৰ মাজত কেইজন মানুহে ছাকচেছফুল হয়। গতিকে তাইৰ বহুত বেছি আগ্ৰহ আছিল প্ৰথম দিনাখনৰ পৰাই, আৰু যিখিনি পাৰোঁ সেইখিনি ময়ো হেল্প কৰিছোঁ, যিখিনি পাৰোঁ। আৰু আজি তাই ছাকচেছফুলৰ ফাৰ্ষ্ট ডে। চ' আমি গোটেইবিলাকৰ ফালৰ পৰা তাইক মানে শুভেচ্ছা দিছোঁ, যাতে ভৱিষ্যত তাইৰ সদায় উজ্জ্বল হৈ থাকে, আৰু তাইৰ পৰা যাতে আৰু 10টাই মানুহে লাভ পায়, সেয়া আশা কৰিব পাৰোঁ। তো চাওক, কথা পাতিম আৰু তাইৰ লগত বিশেষ। আৰু আমাৰতো ল'ৰা মানুহ আজি সোমাই আছোঁ আমি গোটেই। চাওক, আচলতে দুদিন কালিৰ পৰা আমি এইটো সোমাব নোৱাৰিম ন, তো আমাৰ প্ৰৱেশ নিষেধ থাকিব, হয় না? আজি আমাক সেইখিনি সুবিধা কৰি দিছে সোমোৱাৰ কাৰণে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. সম্পূৰ্ণ ৰেডি। কইনা যেন লাগিছে। কইনা নেকি? কইনা নহয়। কইনা নহয়, তাৰমানে কি আছে আজি তোমাৰ? আজি বিয়া আছে, মোৰ খুৰা ছোৱালী, পাইটো মেকআপ কৰিব আহিছোঁ। বেলেগত কৰিছিলোঁ, কিন্তু আজি এইটাতে কৰি বিৰাট ভাল লাগিছে আৰু হেপী তাৰমানে। লগত আছে ৰিমি, আৰু তাইৰ বিষয়ে কিছু কথা জানিম। তো কোৱাচোন, তুমি প্ৰথমতে প্ৰশিক্ষণ ক'ত লৈছা, মানে ক'ত শিকিছা বস্তুটো? মই ITI শিকিছিলোঁ। কিমান মানে এক বছৰ? 1 বছৰ কোৰ্চ কৰিছিলোঁ। 1 বছৰ। আচ্ছা, তুমি ইয়াত 1 বছৰ কোৰ্চ কৰাৰ পিছত তুমি যেতিয়া ধৰা প্ৰেক্টিকেল কৰিব লগা হয়, তো ঘৰৰ কোনোবা কৰিছা না, মা ভণ্টি বা কোনোবা এনেকুৱা মাতি এনেকুৱা যে মই মেকআপ কৰি আছোঁ, যিহেতু মই এইখিনি জানিছোঁ বা মোৰ অভিজ্ঞতা হৈছে, তো প্ৰথমতে কাক তুমি মেকআপ কৰি দিছিলা? মানে কি হ'ল, আমাৰ ITI মেকআপটো যেতিয়া শিকায়, তেতিয়া মানে এক্সাম হয় মেকআপৰ। তো মই ITI মানে এক্সামতে তাৰমানে মই মেকআপটো কৰিছিলোঁ ফাৰ্ষ্ট। কৰোঁতে মানে তেতিয়া মোৰ ৰিজাল্টটো মানে ভাল হৈছিল, আৰু মেমে কৈছিল, আৰু মই নাজানো কিমান ভাল কৰিছোঁ। মেমে কৈছে ভাল হৈছে তোমাৰ। তাৰপিছত মোৰ মানে মনত এটা আগ্ৰহ আহিল, মানে কি কয়, মই মেকআপটো যদি ভাল কৰিছোঁ আৰু যদি কোনোবাক কৰিব পাৰোঁ। তুমি এক্সামৰ কথা কৈছা, এইটো বুজি পাইছোঁ। এক্সামত কি হয়, তুমি তাইক কৰিছা, তাই তোমাক কৰিছে, দৌৰি কিবা ভুল হ'লেতো গম নাপায়, এতিয়া আছে মানে হ'ব আৰু। কিন্তু সেই কথা সোধা নাই, তুমি প্ৰথম ষ্টাৰ্টিং মানে কাক কৰিছা মেকআপ? মোৰ বান্ধৱী নীলাক্ষীক কৰিছিলোঁ। তাকে কৈছোঁ, নীলাক্ষী। ভয় লাগিছিল নে যে আজি? ভয় লাগিছিল। ফাৰ্ষ্ট মানে তাইক কৰিছোঁ, কি বা হয়, কেনেকুৱা বা হয়, বহুত ভয় আৰু ভিতৰত আছে। তাৰপিছত ৰিজাল্ট ভালে পালোঁ, তাইও ভাল পাইছে, তাইও কৈছে ফাৰ্ষ্ট কৰাৰ হিচাপত বহুত ভালেই হৈছে। তো এতিয়া ভয়টো নহয় হ'ল, এতিয়া ভয়টো নাই। কিছুমানে কি কৰে, মেকআপ যেতিয়া শিকে ন, মানে কি প্ৰথমতে বাইদেউক নিজৰ ঘৰৰ মানুহক ট্ৰাই কৰে।
তুমি ডাইৰেক্ট মানে মই ডাইৰেক্ট মানে বান্ধৱী মানে কাষ্টমাৰ হিচাপত তাইকে কৰিছিলোঁ ফাৰ্ষ্ট এই বস্তুটো কি এই বস্তুটো হেণ্ডমেড বস্তু যে কি বস্তু হেণ্ডমেড নহয় এইটো হেয়াৰ স্পা মেচিন মানে ছোৱালীবিলাকে স্পা কৰে স্পা কৰিলে তেতিয়া মানে এইটো মানে ইউজ কৰা হয় গৰম 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 নহয় চুলিটো শুকোৱাৰ কাৰণে নহয় মানে স্পা কৰা হয় মানে এই স্পাটোত তাৰমানে আমি ভাপ দিব লাগে গৰম ভাপ এটা দিব লাগে তেতিয়া তাৰমানে এইটো ইউজ কৰা হয় আৰু এইটো তাৰমানে ফেচিয়েল কৰিলে ষ্টিমিং লাগে তো এইটো দি মানে ষ্টিমিং কৰা যায় আচলতে এইবোৰ বুজি পোৱা নাই কি ভাপ দিব লাগে কি দিব লাগে মুছলিৰ ভাপ চাব লাগে গম পাওঁ ভাপৰ ভাপ হ'লে গম পাওঁ এই বস্তুবিলাকৰ এনেকুৱা বস্তু ওলাইছে যে কিবা বোলে কি স্পিনিং কৰা না কি কৰা এইটো হেয়াৰ স্পা মেচিন হয় মূৰত মানে ভাপ দিয়া হয় এটা মূৰত ভাপ দিয়া হয় মানে মূৰটো ধোৱা হয় ইয়াত হয় এইখনক শ্যাম্পু শ্বেয়াৰ বুলি কোৱা হয় হেয়াৰ স্পা বা ষ্ট্ৰেটনিং স্মুথনিং আমি যি কৰোঁ মানে ইয়াত মূৰটো ধুই দিয়া হয় এই চব তোমাৰ মেকআপৰ বস্তু নে এইবোৰ মেকআপৰ বস্তু নহয় এইবোৰ প্ৰডাক্ট এই প্ৰডাক্ট হয় মানে কি কয় মানুহে ফেচিয়েল কৰে কিছুমানে মাছাজ কৰে তো এইবিলাক মানে ফেচিয়েলৰ কিট আছে ফেচিয়েলৰ কিট বহুত বেলেগ বেলেগ প্ৰডাক্টৰ আছে যোনে যি কৰে অৰিফ্লামৰ আছে জবিছৰ আছে আপোনাৰ হেয়াৰ স্পা ক্ৰীম আছে আৰু এইটো ফেচিয়েল কিট ফিচাৰ এইটো কেৰাটিন হেয়াৰ মাস্ক ক্ৰীম তুমি মোক ৰাতিপুৱা ফোন কৰিছিল মেছেঞ্জাৰত বহুত এনেকুৱা ছোৱালী আছে তো বিয়া আহি একেবাৰে কাপ পায় কিন্তু বিউটি পাৰ্লাৰ মানে কি তাইও মানে সজাই পৰাই কইনা হ'বৰ মন বা গৰীব শ্ৰেণীৰ ছোৱালী কিছুমান থাকে তাইও এটা আশা থাকে যে মই ভালকৈ বহিম কইনা সাজত মই মেকআপ কৰিম কিন্তু কি হয় পইচাৰ অভাৱত তেনেকৈ কৰিব নোৱাৰে কিন্তু ৰিমিয়ে এটা কথা কৈছে যে মই যিমানখিনি পাৰোঁ ডিছকাউণ্ট দিম যিসকলে নোৱাৰে তাৰমানে মধ্যবিত্ত কিছুমান ছোৱালী আছে ধৰ আৰু কিছুমান ধৰক একদম গৰীব মানুহ ছোৱালী আছে মানে সিহঁতে ধৰ পইচা টকা খৰচ কৰি 8-10,000 টকা খৰচ কৰি সিহঁতে মেকআপ কৰিব নোৱাৰে তো ৰিমিয়ে কৈছে মই যিমান পাৰোঁ ডিছকাউণ্ট মানে কৰি দিম তো এই ভাৱটো তোমাৰ কেনেকুৱা হয় মানে ময়ো এজনী মানে মহিলা হয় তো ভাবোঁ আৰু বৰ্তমান যুগটোতো মেকআপৰে হৈছে সকলোৱে মেকআপ কৰিব বিচাৰে মেকআপ নকৰা মানুহ নায়েই কিন্তু কেতিয়াবা দুখীয়া মানুহৰ ভিতৰত দেখা যায় সিহঁতেও কৰিব বিচাৰে কিন্তু টকাৰ অভাৱত কৰিব নোৱাৰে তো মই ভাবিছোঁ মানে তেনেকুৱা শ্ৰেণীক মই তাৰমানে কমতে কৰি দিম যাতে সিহঁতেও কৰিব পাৰে চাওক এটা সুন্দৰ পদক্ষেপ আৰু সেইকাৰণে মই তাইৰ কথাটো শুনি মই আহিছোঁ মানে নিশ্চয় যাম মোৰ কাম আছিল আজি কাম কেঞ্চেল কৰিও মই তাইৰ ভিডিঅ'টো বনাইছোঁ যিমান পাৰে আপোনালোকে আহক আৰু তাইৰ ফোন নম্বৰ আছে মই দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু যিমান যি হওক ছোৱালী মানুহৰ আশা বহুত থাকে আৰু চাওক ছোৱালী মানুহে যেন যেতিয়া বিয়া দিব দেউতাক মাকৰ মূৰত একদম মানে বহুত ডাঙৰ বোজা থাকে তাৰোপৰি যদি তাই যদি 5,000 টকা মেকআপৰ নামত খৰচ কৰে তো হয়তো দেউতাকে দিব নোৱাৰে বহুত গৰীব শ্ৰেণীৰ মানুহ আছে তেওঁলোকে ইমান পইচা খৰচ কৰিব নোৱাৰে আজিকালিতো মেকআপৰ নামত 20-25 হাজাৰ ইমান হৈ যায় 20-25-15-10 এনেকুৱা হৈ যায় মেকআপ কৰি আছে ন কিন্তু তাই কৈছে মই যিমান পাৰোঁ কমত কিন্তু কৰিবই তাই 100% তাই কৈছে যে মই মেকআপ কৰি দিমেই লাগে মোৰ অকণমান লাভটোৱে নহওক মূলে উঠক কিন্তু তথাপিও মই কৰিম তো এইখিনি কথা শুনি মই মানে ডাইৰেক্ট গুচি আহিছোঁ আৰু তাইৰ লগত কথা পাতিছোঁ আপোনালোকক দেখালোঁ আৰু তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তাই এনেকৈ যিটো মানে হাতত লৈছে প্ৰচেষ্টা তেওঁ সুন্দৰভাৱে চলাই নিয়ক আৰু আশা কৰোঁ তাই অতি কম দিনৰ ভিতৰতে এটা ধুনীয়াকৈ এটা সফল ৰাস্তাত তেওঁ আগবাঢ়িব আৰু ইয়াতে ভিডিঅ' সমাপ্ত কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰক কাৰণ কিয় শ্বেয়াৰ কৰিব দিছোঁ বহুতে ভাবি থাকে যে বহুত ক'ত কমত পাম ক'ত কমত কৰিম এনেকুৱা ভাবি থাকে যে এনেকুৱা গৰীব বা মধ্যবিত্ত মানুহ গম পাওক যে এনেকুৱা এখন পাৰ্লাৰ আছে য'ত আমি অলপ কম পইচাত কৰিব পাৰিম সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইয়াতে ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ ধন্যবাদ